আহিছিলোঁ বজাৰলৈ দেখা পালোঁ জুবিন দাক মানে জুবিন দাৰ ফটো দেখা পাই কিবা মনটো ভাল লাগি গ'ল বজাৰৰ কাষতে শাস্ত্ৰী স্কুলত পাতিছে প্ৰাক্তন ছাত্ৰ সন্মিলন ৰ'ব ভিডিঅ'টো প্ৰথম পৰা আৰম্ভ কৰোঁ গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই শুই উঠি গাটো ধুই ওলালোঁ এফালে যাবলৈ আৰু তাৰ আগত কিবা এটা খাই লওঁ প্ৰথমতে আহিলোঁ আমাৰ ককাৰ দোকান বোলো কিবা এটা খাই যাওঁ দোকানৰ পৰা উলিয়াই দিলোঁ সোণৰ মুদ্ৰাৰ বাকচটো ইয়াৰ ভিতৰতনো কিনো আছে চাওঁ বোলো সোণৰ মুদ্ৰা বুলি ওলাইছে দেখোন চকলেটহে মই বোলো ৰাতিপুৱা এইবোৰ বস্তু নাখাওঁ তুমিয়ে খোৱা খাই তাৰ ফূৰ্তি চাওকচোন বিশেষ এটা কামৰ বাবে চিধা আহি পালোঁ বজাৰ মই বোলো এই কথা নহয় প্ৰথমতে এটিএমৰ পৰা পইচা কেইটামানকে উলিয়াই লওঁ বজাৰতে আকৌ জুবিন দাৰ ডাঙৰ ফটো এখন দেখা পালোঁ বোলো কিনো হৈ আছে চাওঁগে আহি দেখা পালোঁ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বাবে তৈয়াৰী কৰি আছে লগতে আকৌ আৰু এখন মিটিঙলৈ আমন্ত্ৰণ কৰিছিলে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তাৰো মিটিঙত এপাক সোমাই গ'লোঁ আজি আকৌ ৰাস আছে আমাৰ যদুমণি কৃষ্টি অংগত ৰাতিলৈ চাব আহিব লাগিব আপোনালোকক আকৌ নেক্সট ভিডিঅ'তে দেখাম আজিলৈ ইমানেই আছিলে বাই